সকলোলৈকে শ্ৰদ্ধা জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি দুৰ্ঘটনাগ্ৰস্ত অসমৰ প্ৰিয় শিল্পী, সকলোৰে হিয়াৰ আমঠু, অসমৰ যুৱ প্ৰজন্মক নেতা হিচাপে লৈ যোৱা এগৰাকী মহান শিল্পী জুবিন গাৰ্গ, যাৰ নাম আজি অসমৰতো বাদেই ভাৰতবৰ্ষৰ সকলোৰে হিয়াত আছে। দুৰ্ভাগ্যজনিত কাৰণত কালি গত 19 ছেপ্টেম্বৰ 2025 তাৰিখে তেখেতৰ আকস্মিক বিয়োগ ঘটে। আমি সকলোৱে এই খবৰ পাই অত্যন্ত মৰ্মাহত হৈছোঁ। সেয়েহে আজি আমাৰ দুখীয়া গাঁও হ'লেও আমাৰ প্ৰাণ আছে জুবিনৰ প্ৰতি। সেয়েহে তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি সকলোৱে প্ৰথমতে 1 মিনিট সময় মৌনতা অৱলম্বন কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। Oh,